ৰ'ব গাইছ নমস্কাৰ মই বিৰাজ ব্লগ 07 আজি আছে ভাওনা এয়া আমি কৰ্মশালা আছে তো আজি আমি পাইলোহি নামঘৰ এই নামঘৰ ঠাই চাওক ভিডিঅ'টো আৰম্ভ কৰিছোঁ বুবুৰা হাই এটা কৰিও কি লৈছা কৈ দিয়া আকৌ লাষ্ট কৰি হনুমান তুমি কি লৈছা লৈছা আজি কি দিবানে নাই ভাল কৰিবা অথনি আমি বিৰাজৰ আহি ক'ত পালে নীলিম দা ঘৰত আজি কি কৈছা তুমি কি আছে ৰাৱণৰ ৰূপত আজি এই দিব আজি কপাব ইয়াৰ লগত আছে আমাৰ মামা ৰাৱণৰ মামা ভাগিন ব'লা এই নীলিম দাই গোটেই পিষ্টল লৈ থৈছে পৰিৱেশটো বৰ ধুনীয়া ঘৰ বনাই দিছে দেই বোলে ৰক্ষাবন্ধন উপলক্ষে আজি মোৰ লগৰ ল'ৰাটোক তাইৰ ভণ্টীয়ে ৰাখি এডাল পিন্ধালে দেখি ভাল লাগিলে নিজৰ ভণ্টি নহ'লেও আৰু এয়া মেকআপ চলি আছে লক্ষ্মণৰ মেকআপ তো ভিডিঅ'টো চাওক আৰু এনেকৈ আৰু কিনো দিম আৰু সেনেকৈ মেকআপ চেকআপ মাৰি দিয়া নাই আমাৰ জীৱনকৈ বহি আছে মনত পৰিছে নি তোমাৰ মনত পৰিছে নেকি বেচাটো মেকআপ চেকআপ মাৰি দিয়া নাই আমাৰ জীৱনে বহি আছে দুখত ট্ৰেইনে চেনে যাওঁ নি ট্ৰেইনত যাওঁ নি তই ৰাজধানী এইটো কিহৰ এবাৰ ঐ কিহৰ তই টেংলা কাৰণে কিহৰ ভাল কিন্তু হ'ল তুমি আজি শিতালা নাই জানো ডাকিলো আকৌ এইবিলাক নাপায় অঁ লক্ষ্মণী নেকি এই কোন ছোৱালীয়ে আমাৰ কোন ছোৱালীয়ে হেমন্ত নেকি এলে উগ্ৰীপ তোমালোকে কি লৈছা বা জম্বু বানচোন এইটো কোন বান্দৰ এই কি লৈছা ভাই হা অঁ ৰজা ভালকৈ কৰিবা দেই ভালকৈ কৰিবা মজা দিছে ড্ৰেছটো মজা দিছে মই ড্ৰেছ মজা ভালকৈ কৰিবা বিৰাজ দাড়ি লগাব আছে নে দাড়ি লগাব আছে নে গেটাপ চাওক গেটাপ এই মিটচিলৈ ক'ত যোৱা এখন হে আজি তোমাৰ কি চৰিত্ৰ দুই তুমি জানা ভালকৈ কৰিবা বিকিটা আজি সিটা খাইটা দি দিয়া লেচাই গাঁৱতে লগ পোৱা না এইটো কি আছে কি লৈছা এইটো কি এইটো বা জম্বুৱান দুইটা এবাৰ
ঔষধ চফুৰ লৈ থকা আজি যেনিবা অকণমান বেলেগ এটা ল'লে আজি মুনি ল'লে মুনি মানে এইটো দক্ষিণমুনি আৰু হ'লেও ভাল লাগিলে ব্লগটো অলপ পিছতে এণ্ড কৰি দিম আৰু বেছি দীঘল নকওঁ ব্লগটো আছিলে সেইখিনিয়ে বেছি দীঘল নকওঁ বেছি দীঘল নকওঁ মানে বহুত ক্লিপ সোমাই গ'ল এক্সট্ৰা ক্লিপ ৰাজৰ ৰোলটো খতম হৈ গ'ল মানে স্পেচৰ কোনো কথা নাই মানে কি কয় বেছি দীঘল নকওঁ চবেই আমনি পাই বেছি মোৰ এটাই হ'ল এটাই হ'ল তাতে এয়া টাইমো এতিয়া ধৰি লওক 1টামান বাজি গ'ল আৰু ভাওনাখন ষ্টাৰ্টো হৈছে ইমান দেৰিকৈ ষ্টাৰ্ট হৈছে মানে ক'ব নাই মানে বহুত দেৰিকৈ ষ্টাৰ্ট হৈছেতো ভাওনাখন অকণমান দেৰি আছে লাগিব আৰু 1.5 ঘণ্টামান লাগিব আৰু ইমান টাইম কোন থাকিব সেইকাৰণে ব্লগটো এণ্ড কৰি দিলোঁ বেছি দীঘল নকওঁ ভাওনা ক্লিপ দিছোঁ চাই ল'ব নিশ্চয় দেই নিশ্চয় আপোনালোকৰ আশাতে আছোঁ আৰু এতিয়া বাৰু ব্লগটো ইমানখিনিলৈকে আছিলে নেক্সট ব্লগত লগ পাইছোঁ ধন্যবাদ